নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে ইউটিউব চেনেল edu247 আছামলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। তোমালোকে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা, লগতে বেল আইকনটো দবাই থ'বা। আজি আহা তোমালোকৰ তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি বিগিনাৰ্ছ ইংলিছ 3 প্ৰথম পাঠটোলৈ আগবাঢ়ো। তোমালোকৰ ইংৰাজীৰ পাঠ্যপুথিৰ প্ৰথম পাঠটো হৈছে লেসন নাম্বাৰ 1 হৈছে 10 লিটল ফিংগাৰ্ছ। আহা আমি পাঠটি প্ৰথমে অৰ্থাৎ কবিতাটি প্ৰথমে আবৃত্তি কৰোঁ। লেটছ ৰিচাইট দিছ পোয়েম টুগেদাৰ। আহা আমি সকলোৱে একেলগে কবিতাটি আবৃত্তি কৰোঁ। ইয়াত ৰিচাইট হৈছে আবৃত্তি কৰা, পোয়েম মানে হৈছে কবিতা, টুগেদাৰ মানে একেলগে। 10 লিটল ফিংগাৰ্ছ, 10 little fingers, 10 little toes, 2 little ears and 1 little nose, 2 little eyes that shine so bright, and 1 little mouth to kiss mother good night. এতিয়া আমি কবিতাটি সম্পূৰ্ণ কবিতাটি অসমীয়াত ভাঙনি কৰিলে হ'ব এনেকুৱা 10 little fingers অৰ্থাৎ 10টা সৰু সৰু আঙুলি। আমাৰ হাতৰ 10টা সৰু আঙুলিৰ কথা কোৱা হৈছে। 10 little fingers 10টা সৰু আঙুলি, 10 little toes আৰু 10টা আমাৰ ভৰিৰ আঙুলি। toes ভৰিৰ আঙুলিবিলাকক toes বুলি কোৱা হয়। 2 little ears অৰ্থাৎ 2টা সৰু সৰু কাণ, and 1 little nose আৰু এটা নাক। 2 little ears and 1 little nose 2টা সৰু কাণ আৰু এটা নাক। 2 little eyes that shine so bright আৰু 2টা সৰু সৰু আমাৰ চকু আছে যি দুটা উজ্জ্বল হৈ থাকে। and 1 little mouth আৰু এটা সৰু মুখ আছে আমাৰ to kiss mother good night যাৰে আমি আমাৰ মাতৃক চুমা খাই শুভৰাত্ৰি বুলি কওঁ। এতিয়া আমি শব্দ অৰ্থলৈ আহোঁ। 10 মানে হৈছে 10টা, লিটল সৰু, ফিংগাৰ্ছে আঙুলিবোৰ বুজায়, ফিংগাৰ মানে আঙুলি। 10 লিটল ফিংগাৰ্ছ, 10 লিটল toes, 10 লিটল ফিংগাৰ শব্দকেইটাৰ অৰ্থখিনি গম পালোঁ। এতিয়া আমাৰ toes মানে ভৰিৰ আঙুলিবিলাকক toes বুলি কোৱা হয়। ears মানে কাণ, nose মানে নাক, eyes চকু দুটা, shine মানে জিলিকা, bright উজ্জ্বল, mouth মুখ, kiss চুমা খোৱা, mother মাতৃ বা মা, good night শুভৰাত্ৰি কোৱা। আজিলৈ ভিডিঅ'টি ইমানেই। ইয়াৰ পিছৰ খণ্ডটো এই কবিতাটিৰ সম্পৰ্কীয় প্ৰশ্নখিনি আলোচনা কৰিম। ধন্যবাদ।